কি কামখিনি হোৱাই নাই নে বা আহি পোৱা আগতে কামখিনি এদাই কৰ না বাইয়ে কোমল আলি চাই প্ৰলম না গিলাংকো আনন্দ লাগিবতো আকৌ এই কনেংজনী যে কিমান দিনৰ মূৰত ঘৰলৈ আহিছে তহঁতে যি কৰ কৰি থাক মই তিনিআলিলৈ যাম ঐ ৰ তই যাব নালাগে বহন্তিক আনিবলৈ মই যাম এনেদৰে ছোৱালী হৈ য'তে ত'তে ঘূৰি থকাটো ভাল কথা বুলি ভাবিছ নেকি বাক আনিবলৈ মোক যাবলৈ দে না একো নহয় মই পতাই পতাই যাম যাওঁ যদি যা পাছত কিন্তু ককাই দুখ দিলে মোক হলা নকবি মা ভণ্টি কিনো কৰি আছ ভিতৰখনত এ মা দাদা আহি তিনিআলি পাবই হ'ল কি কৰি আছ বাৰু ইমান দেৰি তহঁতি মা এইটো লোৱা ইয়াতে কাৱৈ মাছ কেইটামানো আছে ঐ ভণ্টি তই কিন্তু নৰসিংহ দি পকৰীকেইটা বনাই থ দাদাই খাই খুব ভাল পায় হ'ব অকল তই নহয়তো আমিও তাক লগ পাবলৈ ৰৈ আছো আৰু মোৰতো পকৰী বনাই হ'লেই 2 বছৰৰ মূৰত তাক লগ পাম যাচোন তই তাক লৈ আগৈ মা কাৱৈ মাছকেইটা কিন্তু ধুনীয়াকৈ বনাবা জানা নহয় কেনেকৈ বনাব লাগে বনাম কচুথুৰত জালুক দি কাৱৈ মাছ আঞ্জাকণ সি বৰ ভাল পায় তেনেহ'লে তুমি ৰেডি কৰা মই দাদাক লৈ আহোঁগৈ যা মা তুমি যে এখন কি চাদৰ পিন্ধি আছা দাদাৰ অহাৰ আগতে তুমি এখন সলনি কৰা কাংকান চাচোন কিমান ধুনীয়া লাগিছে চাৰিওফালে হালধীয়া হালধীয়া আৰু হালধীয়াই তো আকৌ গাঁৱৰ এই পৰিৱেশৰ কাৰণে গাঁৱলৈ দৌৰি আহিব মন যায় 2 বছৰ মূৰত গাঁৱলৈ আহিছো কিমান যে ভাল লাগিছে মোৰ সঁচাই কাংকান গাঁৱৰ এই পৰিৱেশবোৰৰ মাজতেই আমি বিচাৰি পাওঁ জীৱনৰ আচল সোৱাদবোৰ চহৰত ক'ত দেখিছিলি এনেকুৱা মুকলি হালধীয়া চহৰত ইমান দিন থাকিলো যদিও গাঁৱৰ এইবোৰ দৃশ্যই সদায় হাত বাউল দি মাতি থাকে হ'ব দে এতিয়া যাওঁ বল ঘৰ পাওঁতে নহলে গধূলিয়ে হ'ব এৰা বল বল
ভণ্টি ঐ তই দিয়া দিয়ক মই গৈ থাকোঁ অঁ যা ভণ্টি ইমান ফুফাই জোপাই আহিছ যে ঐ আহিলি অঁ এয়া পাইছোহি ব'ল যাওঁ ভণ্টি ভণ্টি ঐ ভণ্টি না গলা বল বল ভণ্টি দাদা দাদা তই আহিলি অঁ আহিলোঁ ঠিকে আছনে অঁ ঠিকে আছো বল বল ৰবীন কি খবৰ অ' জোনাক অঁ তই ঘৰলৈ কেতিয়া আহিলি ঐ তই যে একেবাৰে খবৰ খাতি নিদিয়াকৈ আহিলি ঐ একেবাৰে বৰ ধুনীয়াকৈ হৈ আছো ঐ কালিয়ে পালোহি ৰবীন চহৰলৈ গৈ কিন্তু বৰ ধুনীয়াটি হৈ আহিলি ঐ তয়ো কিন্তু বৰ ধুনীয়াটো হৈ আছ দেই পিছে ৰবীন তোৰ খেতি বাতিবোৰ কেনে চলিছে খেতি বাতি কিন্তু এবাৰ বৰ ভাল হৈছে জানো অঁ চাচোন চা কিমান ধুনীয়া লাগিছে সঁচাই বৰ ধুনীয়া হৈছে দেই ভালেই কৰিছো নহয় হয় নেকি বৰ ধুনীয়া হৈছে দেই খেতিখিনি অঁ এইবাৰ সঁচাই ভাল হৈছে পিছে ৰবীন মা ঠিকে আছেনে মাৰ কথানো কি ক'ম তইতো জানই এই ভাল এই বেয়া কি কবি
মাহেকত এবাৰ চিকিৎসালয়লৈ নিব লগা হয়েই। হ'ব দে ৰবীন, ইমানকৈ চিন্তা কৰি নাথাকিবি। পিছে তোৰ পৰীক্ষা কেনে হ'ল? ভাল হৈছে নিশ্চয়? ভালে হৈছে। এইবাৰ MA পাছ কৰিবি যেতিয়া তোক আমি গাঁৱত ক'ত লগ পাম আৰু? নহয় ৰবীন, আঁতৰত থাকিলেও তহঁতৰ মৰম আৰু গাঁওখনৰ হেঁপাহবোৰে সদায় মাতি থাকে। গাঁৱৰ এই নিৰ্ভেজাল মৰমবোৰ আৰু এই মুক্ত পৰিৱেশবোৰ চহৰত পোৱা নাযায় ৰবীন। পিছে মই এতিয়া যাওঁ দে। যাওঁ নেকি? যাওঁ। যা। ঐ শুনচোন শুন। ক। ঐ পাৰিলে এবাৰ আমাৰ ঘৰলৈ আহিবি। ঐ মায়ে ভাল পাব। ঠিক আছে, বাই বাই। যা দেই। মই কামত ধৰ। কি বুলি গাইছিলি? গাইছিলো আৰু কিবা এটা। তোক কিয় লাগে? মোকো নকওঁনে? নকওঁ। বাহ, গাঁৱলৈ আহি দেখিছো বৰ সলনি হৈ গলি দেই। হ'ব, হৌ তাতে বহোংগৈ ব'ল। ঠিক আছে, ব'ল। শুনিছো বাইৰে বোলে ঘৰলৈ আহিল। আহিল। বাইৰক কবি এবাৰ যাতে মোক লগ কৰি যায়। আওক আছে যদি নিজেই কবি গৈ। বাইটো চেহেৰাটো চাবলৈ মন নকৰে। আঁতৰ। চালা, আৰে মই আয়াং হয় আয়াং। এই পুতনি কেনেকৈ বন্ধ কৰিব লাগে ময়ো চাই ল'ম। MA পঢ়ি দেখাবলৈ আহিছে চালা। বল। কলৈ গৈছিলি তহঁত দুজনী? এনেই অলপ ওলাই গৈছিলো। সৰিয়হবোৰ যে ইমান ধুনীয়াকৈ ফুলি আছে নহয়। গোন্ধিছাচোন, হাত দুখন এতিয়াও সৰিয়হে গোন্ধাই আছে। আজিৰ পৰা এনেকৈ ঘূৰা ফুৰাবোৰ বন্ধ কৰ। মধুপুৰৰ জোনাকৰ লগত তোৰ কিয় ইমান মিলামিছা? তই এইবোৰ কি কৈছ? তাৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে। একেফালে ল'ৰা ছোৱালী আমি চহৰৰ একেখন কলেজতে পঢ়ো। তাত যদি কিবা অসুবিধা হয় সিয়েতো মোক সহায় কৰে। এইবোৰ চহৰৰ কথা, আৰু মনত ৰাখিবি সি এটা মিপাক হয়। এইবোৰ মিলামিছা বৰ ভাল কথা হোৱা নাই। ধুনীয়াটো হলি অ' জোনাক। আমাৰ ইয়াৰহে একো এটা নহ'ল। তেনেকৈনো কিয় কৈছে খুৰী? ইয়াৰ খেতিডৰা দেখিছেনে কিমান যে ধুনীয়া হৈছে এইবাৰ খেতিখিনি। গাঁৱতে থাকি দুপইচা উপাৰ্জন কৰি ইয়াৰ মুক্ত বতাহ সেৱন কৰি ই দিন পাৰ কৰিছে। কম সুখী নে ই? মাত্ৰ আপুনি আপোনাৰ স্বাস্থ্যটো ভালে ৰাখক। তো আকৌ ৰবীন ককাইৰ নিচিনা ভাল খেতিয়কজন আমাৰ এই গাত নোলাব।
মোৰনো কি আৰু আজি আছো কাইলৈ এই মাজনী যে আৰু ইয়াক বিয়া এখন পাতি গত এটা লগাই দিব পাৰিলে হ'ল আৰু তোৰ আকৌ আৰম্ভ হ'ল আৰু নহয় মা এই একেবোৰ কথাকে কৈ কৈ তই মোৰ মূৰটো কিয় গৰম কৰি পেলাও তোৰ স্থান কোনেও ল'ব নোৱাৰে মা মাক সদায় মা কি অ' মা কৈ দিবি কাংকানাৰ লগত যাতে মিলা মিছাবোৰ বন্ধ কৰে কিয় তাইৰ লগত মিলা মিছা কৰাৰ কাৰণে তই কি জুলি মৰিছ নেকি বেছিকৈ মোক নচলাবি এনেকৈ মিচিং ছোৱালী এজনী বদনাম আনি নলবি বদনামী তহঁতৰ নিচিনা মানুহবিলাকে সিহঁতক কৰিছে সিহঁত শিক্ষিত নাছিলে আৰু মই ভালদৰে জানো সিহঁত দুটাৰ মাজত বন্ধুত্ব বাহিৰে আৰু বেলেগ সম্পৰ্ক একো নাই আৰে দুটা বেলেগ জাতি ল'ৰা ছোৱালীৰ মাজত কিহৰ বন্ধুত্ব সম্পৰ্ক পাৰ যদি সেইটো কথা মোৰ দাদাক তই নিজেই সুধিবি ঐ চালা কথা এটা আছে কি কথা তই এইবোৰ যতে ততে কি কথা উলাই ফুৰিছ কোনবোৰ কথা নজনাৰ ভাও নধৰিবি মনত ৰাখিবি জুনাক আৰু কাংকান দুটা ভাল বন্ধু হে তই যিমান বদনাম উলিয়ালেও সিহঁতৰ বন্ধুত্ব ছিঙি নাযায় দুটা মিচিং পিপা ল'ৰা ছোৱালীৰ মাজত কিয় বন্ধুত্ব সম্পৰ্ক হ'ব পাৰে আয়াং হ'ব পাৰে বন্ধুত্ব হ'বলৈ হ'লে জাতিভেদৰ কথা আহি নপৰে তোক ভালে ভালে কৈছো আয়াং এইবোৰ বন্ধ কৰ নহ'লে কি কৰিবি আৰে তাইক মই ভাল পাওঁ তই যদি সঁচাই ভাল পালিহেঁতেন এনেকৈ বেয়া বদনামবোৰ নুলিয়ালিহেঁতেন আৰু শুন আৰু যদি সঁচাই ভাল পাওঁ তেনেহ'লে এই বেয়া অভ্যাসবোৰ এৰি ভাল হ'বলৈ যত্ন কৰ ভালৰ আদৰ এইখন সমাজত সদায় আছে ময়ো তোৰ কথাকেইটা মনত ৰাখিম ময়ো কিন্তু উদাই এৰা বকত নহয় ইয়াকনো কথাকেইটা মই কেনেকৈ বুজাওঁ ভৌতুলে চা MA পাছ কৰি আহিছে হেনো ইফালে মিচিং ছোৱালীৰ লগতে লেটিপুটি সেইকাৰণে ইহঁতবোৰ অধ্যপতনে গৈছে জুনাক কথাবোৰ প্ৰকৃততে সঁচা নেকি কোনবোৰ কথা ৰবিন তোৰ আৰু কাংকানৰ কথাবোৰ চা ৰবিন কাংকান আৰু মোৰ মাজত তেনেকুৱা একো সম্পৰ্ক নাই একেফালৰে আমি দুটা চহৰত একেলগে একেখন কলেজতে পঢ়ো আৰু কলেজততো আমাৰ দুটাকতো ভাল বন্ধু বুলিয়ে জানে
আমি দুটা ভাল বন্ধুৰ বাহিৰে আন একো নহয় ৰবিন। কিন্তু মানুহৰ মুখত যে এইবোৰ বুবু বাবা ওলাইছে, নাজানো মানুহবোৰৰ কি হৈছে। মিছা মিছিকৈ এইবোৰ কিয় মানুহবোৰে উলিয়াব লাগে বাৰু? মোৰ কথা বাৰু বাদ দিছোঁ, কিন্তু কাংকানৰ এনেকৈ বদনাম এটা উলিয়াবলৈ মানুহবোৰ অলপো বেয়া লগা নাইনে? হ'ব দে, তই চিন্তা নকৰিবি বুজিছ, সময়ত সকলো ঠিক হৈ যাব। জান ৰবিন, ভাবিছিলোঁ গাঁৱলৈ আহি কেইদিনমান ভালদৰে থাকিম, কিন্তু এনেকৈ হ'লে কেনেকৈ থাকিম ক? এই মিছামিছি কথাবোৰ শুনি মনটো একেবাৰে অশান্তিৰে ভৰি পৰিছে। মই বাৰু কথাবোৰ পাতিম বুজিছ। তই যি কৰ কৰ, মই এতিয়া যাওঁ। জোনাক, তই বৰ বেছিকৈ চিন্তা কৰি নাথাকিবি, মই আছো নহয়। ঐ এইটো কুমুদ নহয়নে? ঐ কুমুদ, ঐ ৰচোন ৰ, ঐ কুমুদ, ঐ ৰচোন ৰ ৰ ৰ, ঐ কথা এটা আছে, ঐ ৰচোন ৰ ৰ ৰ। ঐ কুমুদ, ঐ তোক লগ পাবলৈ মই একেবাৰে দৌৰি আহিছো। ঐ তইনো বাৰু কলৈ গৈছিলি? এনেই অলপ কচোন কি হ'ল? চা কুমুদ, মানুহে জোনাক আৰু কাংকাঙৰ কথা এনেইহে মিছা মিছিকৈ উলিয়াইছে। এই তই বাৰু মানুহৰ কথা শুনি সিহঁতক কিয় বদনাম কৰিছ? তই মিছা মিছিকৈ এনেই সন্দেহ নকৰিবি আকৌ। কি সঁচা কি মিছা মই বুজিছোঁ, তই সিহঁতৰ উকালতি কিয় কৰিছ? সিহঁত একেফালৰ ল'ৰা ছোৱালী, একেখন কলেজতে পঢ়ি একেখন চহৰতে থাকি একেলগে পঢ়া শুনা কৰিছে। সিহঁতৰ মাজত বন্ধুত্ব গঢ়ি উঠাটো স্বাভাৱিক কথা। আৰু তই জানো নাজানো বাৰু জোনাক কেনেকুৱা ল'ৰা? হ'ব, যি নহ'লেও তাক কৈ দিবি। এইবোৰৰ পৰা যে সি আঁতৰি থাকে, বিনা কাৰণত যদি মোৰ ভনীজনী বদনাম ওলাবলৈ হয় নহয়, মই কাকো সোধাই নেওঁ। কুমুদ, ঐ কুমুদ, ঐ কুমুদ, ঐ কুমুদ, ঐ শুনচোন শুন, ঐ তই খংখন নকৰিবি। কি কৰোঁ বাৰু সিহঁতক? মানুহৰ মুখে মুখে অকল তহঁতৰ কথা, নিপাকেইটাৰ লগত তহঁতৰ কিহৰ ইমান মিলা মিছা? মানুহবিলাকক কৈ দিবি, কিবা সুধিবলগীয়া থাকিলে আমাক সোধক। বন্ধু হ'বলৈ কোনো জাতি অজাতি কথা ইয়াত আহি নপৰে। কি হল মিতালী? এটা কথা গম পাইছ নে? কালি আমাক কাংকাং বাক দাদাই খুব পিটিলে। কিয়? দাদাই আকৌ কাংকাং বাক কিয় পিটিলে? তহঁতৰ জোনাক দাদা আৰু আমাক কাংকাং বা কথা আমাৰ গাত যি টি কথা ওলাইছে। এইবোৰ কথা আমাৰ দাদাই গম পাই কাংকাং বাক খুব পিটিলে। মই বাৰু মাক কথাবোৰ কমগে। হ'ব দে, মই এতিয়া যাওঁ। যা। মা, মা। কি হ'ল নিজো? মা, কলৈকো যাব নোৱাৰা হলো। মানুহবোৰৰ মুখত কেৱল দাদা আৰু কানকানবাৰ কথাহে। মা, এইবোৰ কথাবোৰ সঁচা নেকি? কথাবোৰ ময়ো শুনিছোঁ, দাদাৰক সুধিব লাগিব। এনেকৈ কথাবোৰ আৰু বাঢ়িব দিব নোৱাৰি। ভণ্টি আহিলি? এয়াকো কি হ'ল?
বাবাটো ৰচোন কোৱা মা বাবাটো মই এইবোৰ কি শুনিছোঁ কি শুনিছা মা মানুহে এইবোৰ কি কথা উলিয়াইছে তোৰ মই সেইবোৰ একো নাজানো মা মানুহবোৰৰ আচলতে হৈছে কি কিন্তু বিশ্বাস কৰা মা কাংকান আৰু মোৰ মাজত তেনেকুৱা একো সম্পৰ্ক নাই সৰুতে দেউতা ঢুকাল বহুত কষ্টৰে তহঁতক ডাঙৰ কৰিছোঁ এই অপবাদবোৰৰ পৰা আঁতৰি থাক বাবা এই অপবাদবোৰৰ পৰা আঁতৰি থাক মা একো ভাবি পোৱা নাই মিছা মিছিকৈ মানুহবোৰে এইবোৰ কথা কিয় উলিয়াব লাগে বাৰু কাইলৈ হৈ যামগৈ মোৰ বাবে কাংকানৰ বদনাম হোৱাটো মই কেতিয়াও নিবিচাৰোঁ ৰচোন তই ইমান চিন্তা নকৰিবি মানুহে কথা উলিয়াইছে উলিয়াবলৈ দে মই কালিলৈ যামগৈ মিতালী তই মাত্ৰ জোনাকক লগ পালে নকবি এইবোৰ কাৰণে মই গুচি গ'লোগৈ বুলি সি শুনিলে বৰ কষ্ট পাব কিন্তু এনেকে গুচি গ'লে কথাবোৰ ভাল হ'ব জানো যি হয় হওক মুঠতে মই কাইলৈ গুচি যামগৈ ভণ্টি ৰচোন কি হ'ল তই যে মোক ভালদৰে মাত বোল কৰা নাই আহিছিলিহে যাবলৈ ওলালিয়ে দাদা তোৰ নগ'লে নহয়নে ভাবিছিলোঁ তই আহিলি যেতিয়া কেইদিনমান একেলগতে কটাম কিন্তু যাবলৈ ওলালি বিহুটোতো খাতে যা হ'ব দে সোনকালে ঘূৰি আহিম নহয় তহঁতে কিন্তু ভালদৰে পঢ়া শুনা কৰিবি নপঢ়ো যা থাকি যাব নোৱাৰনে আৰু কেইদিনমান কিয় যাব ওলাইছ এই কথাবোৰ ওলাই আছে কাৰণে কথাবোৰ সঁচা নে মিছা আমি কি নাজানো নেকি হ'ব দে মই যাওঁ বুলি সিদ্ধান্ত ল'লোঁ যেতিয়া যাওঁগৈ আৰু মাথো তহঁত দুটা কথা এটা কওঁ কাংকানক যদি ক'ৰবাত লগ পাওঁ এইবোৰ কাৰণতে মই গুচি গ'লোগৈ বুলি তাইৰ আগত নকবি তাই বৰ কষ্ট পাব কিয় যাওগৈ নেকি কথাবোৰ দেখোন এক নহ'লেই বদনামবোৰৰ পৰা পলাব বিচাৰিছ আমি বদনামী নহয় বদনামী সজাইছ তহঁতবোৰে তহঁতৰ দৰে চিন্তাধাৰা কৰা মানুহ যেতিয়ালৈকে সমাজবোৰত থাকিব তেতিয়ালৈকে সমাজত এনে বেয়া পৰিৱেশবোৰ থাকিবই কি পাইছ তই এইবোৰ কৰি হা এইবোৰ এৰি খেতি বাতিবোৰতে অলপ মন দিব নোৱাৰ তোক আকৌ কৈছো কাংকান আৰু মোৰ মাজত কেৱল এটা বন্ধুত্বৰ সম্পৰ্কহে আছে যি অন্তৰৰ পৰা গঢ় লৈ উঠে বন্ধু হ'বলৈ কোনো জাতি অজাতিৰ কথা আহি নপৰে এই বন্ধুত্বৰ সম্পৰ্ক আপোনা আপুনি গঢ় লৈ উঠে আৰু আমাৰ এই বন্ধুত্বৰ সম্পৰ্ক তই ভবা সেই লেতেৰা সম্পৰ্কতকৈ বহুগুণে ওপৰত মনত ৰাখিবি বল ৰবিন জালা তাৰ মানে যাবলৈ ওলাইছ জোনাকৰ লগত চহৰলৈ একেলগেই যাওগৈ এই বদনামবোৰলৈ ভয় কৰা ছোৱালী মই নহয়
বছৰটো মই সদায় মনত ৰাখিম কাংকাং চহৰৰ পৰা ঘূৰিয়া মিতালী এই আমি দোকানলৈ যাওঁ কলৈ যাবলৈ ওলাইছ মই যাওঁগৈ মোৰ কাৰণে তই বদনামী হোৱাটো মই কেতিয়াও নিবিচাৰোঁ তই কি ভাবিছ এইবোৰ মিছা বদনামলৈ মই কি ভয় কৰিম আৰু তইতো এনেকুৱা ছোৱালী নাছিলি এই মিছা বদনামবোৰৰ কাৰণে আমাৰ এই পবিত্ৰ সম্পৰ্ক কি শেষ কৰি পেলাবি কিন্তু মানুহবোৰে যে মনে মনে থাক পঢ়ি শুনি আমিবোৰ শিক্ষিত হৈছোঁ কিয় আৰু গাঁৱৰ মানুহৰ মনৰ পৰা এই ধৰণৰ চিন্তাধাৰাবোৰ আমি আঁতৰ কৰিব লাগিব বুজিছ কিন্তু ইমান সোনকালে এই কাম সম্ভৱ নহয় জোনাক কিন্তু আৰম্ভণিটো কৰিব পাৰিম ৰিজাল্টটো দিয়াৰ পাছত মই গাঁৱলৈকে উভতি আহিম ৰবিন উপাৰ্জন কৰিব পৰা যোগ্যতাখিনি অৰ্জন কৰিলোঁ যেতিয়া গাঁৱতে থাকি কিবা এটা কৰিব পাৰিম তই ঠিক কথাই কৈছ জোনাক শিক্ষা দীক্ষা লৈ যদি মানুহবোৰে এই গাঁৱৰ পৰা আঁতৰি যায় এই গাঁওখন কোনে ঠিক কৰিব ক আমি এক হ'ব লাগিব ৰবিন গাঁৱৰ মানুহবোৰৰ মনৰ পৰা এনেধৰণৰ চিন্তাধাৰাবোৰ আঁতৰ কৰিব পাৰিলেহে গাঁৱত থকা আচল হোৱাবোৰ সজীৱ হৈ থাকিব জানো ময়ো তোৰ সৈতে একমত জোনাক গাঁৱৰে ভাল লগাবোৰ ভাল লগা হৈ থাকিবলৈ আমি সেইকণ কৰিবই লাগিব গাড়ীখন আহিল যা গৈ যা দুয়োটা সোনকালে উভতি আহিবি আহিম দে তয়ো কিন্তু মোৰ লগত থাকিবি ৰবিন থাকিম জোনাক এই অপবাদৰ বতাহবোৰ আৰু বিয়পি যাবলৈ দিব নোৱাৰি গাঁওবোৰ সঁচা অৰ্থ ভাল লগা হৈ থাকে যাওঁ দে